নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম বুলি লৈছোঁ আৰু সাধাৰণতে মোৰ ভিডিঅ'বিলাক মানে কণ্টেণ্টবিলাক মই কাপোৰক লৈয়ে বনাওঁ কাপোৰ যিহেতু মই সৰুকৈ ব্যৱসায় এটা কৰি আছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে নিশ্চয় আৰু আজি যদিও বন্ধ আছিলে তথাপিতো কিন্তু দিনটো কাপোৰ তেনেকৈ বনোৱা নহ'ল অৰ্ডাৰো বহুত বেছি আছে যিহেতু বিহু পাইছেহি বিহুৰ কাৰণে অৰ্ডাৰ দি থৈছে বহুতে আৰু মানে আগবেলাটো সেয়া ফাকুৱাই খেলিলোঁ আৰু ঘৰৰ কামবিলাকতো আছে এয়া কাপোৰ ভৰাব আহিছোঁ চাদৰ ওপৰত আহিছোঁ তো এতিয়া বাজিছে সন্ধিয়া 5টা ভাবিছোঁ কেইযোৰমান কাপোৰ বনাই লওঁ এয়া আকৌ হালধি ৰ'দত দিছিলে দেউতাই মই কাপোৰ ভৰাবলৈ আহোঁতেই মই বোলো হালধিকেইটাও সোমোৱাই থৈ যাওঁ একেলগে তো তাৰপিছত কাপোৰ কাম কৰি আৰু এইখিনি মই কৰি হৈ গ'ল কাইলৈৰ কাৰণে এইখিনি কাপোৰ ডেলিভাৰী আছে আৰু কৰিলোঁ গোটেইখিনি কৰাখিনিতো চবেই জানে সেইকাৰণে দেখুওৱা নাই আৰু কাপোৰখিনি চাই লওঁ বোলক পাছফালে মমন শুই আছে আৰু পাছফালৰখিনি ইগন'ৰ কৰিব আঁঠুৱা তৰি থোৱা আছে আৰু সি শোৱাৰ পাছতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এই প্ৰথম কাপোৰযোৰ হৈছে এইযোৰ কটনৰ এইযোৰ ধুনীয়াকৈ এইযোৰ কৰিছোঁ এইযোৰ মচুৰ কালাৰত আছে ব্লু ৰেডি কৰিছোঁ আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু নেক্সটযোৰ আছে এইযোৰ ৰেডত আছে এয়া ৰেডত চিলভাৰটো এনেও ভালেই লাগে দেখি মেটচ হয় ধুনীয়াকৈ কালাৰটো দুইটা তাৰপিছত এয়া ওচৰৰ পৰা অলপমান দেখাই দিছোঁ এয়া আৰু লগতে আছে এইখন মেখেলাখন আৰু মেখেলাত সেই 3 লাইনে দিয়া হয় প্ৰতিযোৰতেই আৰু নেক্সট আছে এইযোৰ লাইট পিংকত ব্লু ৰেডি কৰিছোঁ এয়া লাইট পিংকত ব্লু আৰু জবা ফুলৰ ডিজাইন কৰিছোঁ এইটো তলত পাত থকা জবা ফুলটো আৰু এয়া মেখেলাত 3 লাইন দিছোঁ এয়া 1 2 3 দেখিছে আপোনালোকে আৰু নেক্সট আছে আপোনাৰ এই ৰাণী পিংকতে নতুন নতুন ডিজাইন দুটা আছে মোৰ লগত 3-4টা মান আছে আৰু এইযোৰ গোলাপ ফুলৰ নিচিনা দীঘলীয়া নতুন ডিজাইন এইটো চাওক ওচৰৰ পৰা দেখাই দিছোঁ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপত শ্বেয়াৰ কৰিব পাৰিব আৰু কমেণ্ট কৰিব যদি আপোনালোকৰ ভাল লাগিছে আৰু নেক্সট আৰু এযোৰ আছে এই ৰাণী পিংকতে হয় এইটো এটা নতুন ডিজাইন আপোনালোকৰ কাৰোবাৰ ওচৰত থাকিব পাৰে মানে মোৰ ওচৰলৈ মই নতুনকৈ আনিছোঁ সেইকাৰণে কৈছোঁ নতুন ডিজাইন বুলি আৰু এইযোৰ চাওক মেলি দিছোঁ ডাঙৰ ভালকৈ এয়া খুব ধুনীয়া লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু এইযোৰ লাইট গ্ৰীণত কৰিছোঁ এয়া চিলভাৰ কৰিছোঁ কাষ্টমাৰে যেনেকৈ কয় তেনেকেই মই কৰি দিওঁ আৰু আপোনালোকক যদি লাগে কমেণ্ট কৰিব হোৱাটছআপ কৰিব আৰু যেনেকেই বিচাৰে আপোনালোকে তেনেকৈ পাব যেনেকুৱা আৰু এইখিনি আছিলে আজিৰ ডেলিভাৰীখিনি আৰু আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু যদি কাৰোবাক লাগে হোৱাটছআপ কৰিব পাৰিব আৰু বহুত ধুনীয়া ধুনীয়া ডিজাইন নতুন নতুন ডিজাইন মোৰ লগত আছে আৰু যেনেকুৱা ষ্টাইলত বনাব কয় তেনেকুৱাকৈ বনাই দিয়া হ'ব তো আজিলৈ ইমানেই আছিলে আৰু এইবিলাক মই কৰি ভাল পোৱা কাম তো কৰি ভাল পোৱা কামবোৰ মই কৰিয়ে যাম কোনোবাই লাগে যিয়ে নকওক যোনে যিয়ে নকওক তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব আৰু আহি থকা ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব